নমস্কাৰ ৰাইজ, আজি মোৰ বাচন্তিখন বেয়া হোৱাৰ বাবে আমি গ'লোঁ 6 মাইলত থকা ৰয়েল এনফিল্ডৰ শ্ব'ৰুমটোলৈকে। বাচন্তি মানে মই আকৌ মোৰ গাড়ীখনৰ কথা কৈছোঁ আকৌ দেই। মই তাক মৰমতে বাচন্তি বুলিয়ে মাতোঁ। এই শ্ব'ৰুমটো মোৰ বিৰাটেই ভাল লাগে। ইয়াৰ মেইন কাৰণটোৱে হৈছে ইয়াত থকা এমপ্লয়বোৰ তথা দাদাবোৰৰ বিহেভিয়াৰবোৰ মোৰ বিৰাটেই ভাল লাগে। চেলছৰ লগতে ইয়াতে থকা ছাৰ্ভিচ ডিপাৰ্টমেণ্টটোও বিৰাটেই ভাল হয়। শ্ব'ৰুমটোলৈ আহিলোঁ যেতিয়া ভিতৰত থকা গাড়ীবোৰ নোচোৱাকৈ কেনেকৈ থাকোঁ আৰু। তাতে একো ল'ৰা মানুহ, গাড়ীৰ প্ৰতি সদায় দুৰ্বলতা থাকে আমাৰ। অতি ভিতৰলৈ সোমাই এফালৰ পৰা এখনকৈ গাড়ী চাবলৈ আৰম্ভ কৰিলোঁ। গাড়ীবোৰ নিজেও চালোঁ, লগতে আপোনালোককো দেখুৱালোঁ। আৰু এয়া হৈছে শ্ব'ৰুমটোৰ সন্মুখ ভাগ। তো এনেকৈ থাকোঁতে আমাৰ বাচন্তিও ৰেডি হৈ গ'ল।